নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই মাক লৈ আহিছোঁ জয়পুৰৰ বাপু বজাৰলৈ। মায়ে বোলে বাপু বজাৰত কেইটামান বজাৰ কৰিব আৰু এতিয়া আহি পাই গ'লোহি আমি বাপু বজাৰ। প্ৰথমে মাক বাপু বজাৰখন ফুৰাই লওঁ, তাৰপিছতে মায়ে কিবা কিবি কিনিব, সেইকেইখন দোকানলৈ আমি যাম আৰু বস্তুকেইটা কিনিম। আৰু এইখন এখন বেগৰ দোকান, মায়ে বোলে কেইটামান বেগ কিনিব, গতিকে আমি আহিছোঁ এতিয়া বেগ চাবলৈ। আৰু এইটো এটা বৰ ধুনীয়া বেগ, চাওক। এই যে বেগবিলাক আপোনালোকে দেখিছে, এইবিলাক হ'ল জয়পুৰৰ লোকেল মেড আৰু এইবিলাকৰ দামবিলাকো বহুতেই ৰিজনেবল হয়। ইয়াৰ ভিতৰতে আমি এতিয়া এটা এটাকৈ বেগবিলাক পচন্দ কৰি কিনি গৈ আছোঁ। আৰু এই যে চিকন কাৰী কৰা বেগ কেইটা দেখিছে, এইকেইটা খুবেই ধুনীয়া লাগিছে। তো এইকেইটা বেগ মাৰ পচন্দ হৈছে আৰু মায়ে এই দুটা বেগ কিনি ল'লে। আৰু লগতে এইটো বেগ কিনিলোঁ মই। ৰ'ব দেই, ভিডিঅ'টো 1 মিনিটতে শেষ কৰিব লাগিব নহয়। আৰু বাকী বজাৰখিনি এতিয়া আপোনালোকক দেখাবলৈ সময় নহ'ব, গতিকে বাকী বজাৰখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত